হাই ফ্ৰেণ্ডসকল, আশা কৰোঁ আপোনালোকৰ চবৰে ভাল আৰু মোৰো ভাল। আজি গণৰাজ্য দিৱসত আপোনালোকৰ সকলোকে শুভকামনা, শুভেচ্ছা থাকিল আৰু সৰস্বতী পূজালৈও একেলগে শুভকামনা থাকিল। এতিয়া পঢ়ি নাই থকা যদিও হ'লেও সৰস্বতী মাক দৰ্শন কৰিম বুলি ভাবিছোঁ। অকণমান গা চা ধুই এতিয়া ৰেডি, কাপোৰ পিন্ধিম আৰু ওচৰতে স্কুল এখনত যাম। তাত ধূপ চুপ জ্বলাই একেবাৰে চিম্পুলকৈ লৈছোঁ, যিহেতু সৰস্বতী মায়ে বগা কাপোৰ ভাল পায়, সেইটো কাৰণে। এজি ইয়াৰিংছ হয়, এইটো ৰিং এটা পিন্ধিম আৰু এইটো পিন আৰু এইটো পায়েল, মানে হেপী ৰিপাব্লিক ডে। আৰু এতিয়া বজাৰলৈ ওলালোঁ, এয়া মোৰ ফাইনেল লুক। যিহেতু সৰস্বতী মায়ে বগা ভাল পায়, সেইটো কাৰণে বগা পিন্ধিবলৈ চেষ্টা কৰিছোঁ। ফাইনেলি এতিয়া চব লৈ হৈ গ'ল বস্তু, এতিয়া আৰু যাব লাগে। গণৰাজ্য দিৱসৰ উপলক্ষে পতাকা উত্তোলন কৰা হ'ল স্কুলত। অকণমান পৰিৱেশটো আপোনালোকক দেখাই দিছোঁ স্কুল আমাৰ ইয়াত। এনেকুৱাই আৰু যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব।